এইৰা বোলো শুনিছানে ইমান দিন যে স্কুল খোলাই নাই ল'ৰাটোৱে আখৰে পাহৰি গৈছে চাগে তুমি অলপ পঢ়াই দিব নোৱাৰানে হে মই নোৱাৰো দেই আপুনিয়ে পঢ়াই দিয়কচোন মই অলপ কিবা ইম্পৰ্টেণ্ট কাম কৰি আছো এই কিনো ইমান ইম্পৰ্টেণ্ট কাম কৰি আছা ফেচবুকত মেখেলা চাদৰহে চাই আছা হ'ব ইছ নিজেনো কি কৰি আছে পাবজিহে দেখোন খেলি আছে ঐ বেটা আহচোন ইমান দিনটো স্কুল খোলাই নাই তোক আজি অলপ ময়ে পঢ়াই দিওঁ ৰ'বা না মা মই গেম খেলি আছো আহিছনে মই যাব লাগিলে কিন্তু বেয়া হ'ব কথাটো আহিছো মা তুমি আহিব নালাগে আজি তোক কেইটামান প্ৰশ্নকে সুধো দে সোধা মই চব জানো বাৰু ফাৰ্ষ্টত অংকৰ পৰাই ষ্টাৰ্ট কৰোঁ কচোন যদি মোৰ নিচিনা এজনী মাইকী মানুহে 1 ঘণ্টাত 50খন ৰুটি বনাব পাৰে তেন্তে মাহী আৰু পেহী লৈ হৈ আমি তিনিজনীয়ে 1 ঘণ্টাত কিমানখন ৰুটি বনাব পাৰিম এখনো বনাব নোৱাৰা কিয় তিনিজনী মিলি কাপোৰৰ কথা পাতি থাকোঁতে 1 ঘণ্টা কেতিয়া পাৰ হ'ব গমেই নাপাবা হ'ব এইবাৰ কচোন বহু বচন কাক বোলে বহু বচন যেতিয়া বহুত মানুহ আৰু অমিতাভ বচ্চন একেলগে বহি কথা পাতে তাকে বহু বচন বোলে আচ্ছা এইবাৰ কচোন 2 অক্টোবৰ 1869 চনত কি হৈছিল মহাত্মা গান্ধী জন্ম হৈছিল আকৌ বাহ হৈছে দেখোন গুড আৰু কচোন 1872 চনত কি হৈছিল মহাত্মা গান্ধী 3 বছৰ হৈছিল মা এইৰা শুনিছানে বেটাই পঢ়াব মনত আছেনে কিবা ক'লে মুখহে গালি পাৰিব পাৰিছে ঠিকেই আছে তেতিয়াহ'লে